আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ মোৰ এই সৰু পৃথিৱীখনলৈ। আজিও এটা ফেব্ৰিক প্ৰিণ্টৰ ভিডিঅ' লৈ আহিছোঁ। এটা চিম্পল কুৰ্তি এটা ডিজাইন কৰিব বিচাৰিছোঁ ফেব্ৰিক প্ৰিণ্টেৰে। তো মই তাৰ বাবে উলিয়াই লৈছোঁ। কুৰ্তিটো যিহেতু পাতল টিয়া ৰঙৰ আছিলে, লাইট গ্ৰীণ কালাৰ, তো তাত মই কমলা কালাৰ আৰু কলা কালাৰটো লৈছোঁ আৰু তিনিডাল ব্ৰাছো লৈছোঁ। ইয়াত মই আঁকি লৈছোঁ কাৰ্বন পেপাৰৰ সহায়ত ফুলৰ ডিজাইনটো, এটা লটাছ ডিজাইন এটা আঁকি লৈ পেলাই মই ইয়াত কালাৰখিনি কৰি ল'ম। আগতেও কৈছোঁ যিহেতু মই ফ্ৰেম লগাই কালাৰ কৰি ভাল পাওঁ, তো ফ্ৰেমটো লগাই ল'লোঁ আৰু কালাৰখিনি প্ৰথমতে কমলা কালাৰেৰে মই বাউণ্ডাৰীটো আঁকি লৈছোঁ ফুলপাহৰ। তেনেকৈ কৰিলে মাজৰ অংশখিনি কৰিবলৈ অকণমান সুবিধা হয় আৰু পিছত কলাৰে বাউণ্ডাৰীটো আউটলাইনটো কৰি দিছোঁ কলা কালাৰেৰে। আউটলাইনখিনি কৰি ল'লে আচলতে মাজৰ কালাৰখিনি কৰিবলৈ বহুত বেছি সুবিধা হয়। সেয়ে একেবাৰে সাধাৰণ আৰু দেখুৱাইছোঁ আপোনালোকক কেনেকৈনো কৰোঁ কি কৰোঁ। জনাসকলৰ বাৰতো জানেই, মোতকৈ ভালকৈ জানে হয়তো, আৰু যিবিলাকে নাজানে তেওঁলোকে উপকৃত হ'ব বুলি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰি আছোঁ, তেনেকৈ অভ্যাস নাই যিহেতু নিজেই কৰোঁ। চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে কিবা অকণমান উপকৃত হ'ব বুলি পেলাই। আৰু মনবোৰ বেয়া হৈ থাকিলেও আচলতে এইবোৰ কাম কৰি পেলাই ভাল লাগে, গতিকে এইবোৰ কামৰ লগত জড়িত হ'ব পাৰিলে ভাল। আৰু সাধাৰণ চিম্পল কুৰ্তি এটা নিজৰ ডিজাইন নিজৰ সুবিধামতে বনাই ল'ব পাৰি, নিজৰ ইচ্ছাত যিধৰণে আপুনি বিচাৰে সেইধৰণে বনাই ল'ব পাৰি। তো ময়ো সেইধৰণেই কৰিলোঁ। সাধাৰণ কুৰ্তিটো পুৰণিৰ কিন্তু দেই, কিন্তু পুৰণিটো মই পিন্ধিছোঁ আগতে, কিন্তু ভাবিলোঁ যে অকণমান নতুন কৰি লওঁ এটা ডিজাইন দি পেলাই। তো সেই লটাছ ডিজাইন এটা আঁকি লৈছোঁ। বৰ বিশেষ ভালকৈ আৰ্ট নাজানো, ছবি আঁকিবলৈ নাজানো, তথাপিও যিখিনি পাৰোঁ সেইখিনিৰেই কৰিবলৈ চেষ্টা কৰোঁ। ভালো লাগে এইবোৰ কামৰ লগত জড়িত হৈ পেলাই, যিহেতু আজৰি সময়ত বিশেষকৈ কালাৰৰ লগত জড়িত হৈ থাকিলে বা ফুলনি বাগিচা পাতিলেও সেইবোৰ কামো কৰোঁ। এইকেইদিন যিহেতু বৰষুণ, গতিকে বেছিভাগ সময় মই ইয়াতে ব্যৱহাৰ কৰি আছোঁ। কালাৰ কৰা, দহি গোঠা এইবোৰ কাম, ঢেৰ কাম উলিয়াই লৈছোঁ একেলগে, লাহে লাহে দি যাম আপোনালোকক। এটা কাম কৰা নাই, গতিকে সময় লাগে একেলগে যিহেতু ভালেকেইটা কাম কৰি আছোঁ মই। দেখুৱাই যাম বাৰু আপোনালোকক। আৰু মোৰ ভিডিঅ'সমূহ যদিহে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সঁহাৰি খুবেই প্ৰয়োজন চেনেলটো গ্ৰ' কৰিবলৈ। আৰু এনেকুৱা ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আৰু যদিহে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব। ইয়াত মই লিংক দি দিম ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত, ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু দেখুৱাই যাম বাৰু, নতুন নতুন কাম আহি আছে। চাদৰ মেখেলা বনাই আছোঁ, বহুতযোৰ কুৰ্তি বনাই আছোঁ, চিলাই কৰি আছোঁ, ডিজাইন দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম, চাব আৰু কেনেকুৱা পাই জনাব কমেণ্ট কৰি। কমেণ্ট বক্সটো আপোনালোকৰ বাবে খুলি থৈ দিছোঁ, গতিকে কেনেকুৱা পায় ভাল বেয়া জনাব। যদি কিবা ইমপ্ৰুভ কৰিবলগীয়া আছে সেয়াও জনাব, যদি কিবা ভুল হোৱা যেন পায় সেয়াও জনাব। মুঠতে আপোনালোকৰ অপিনিয়নটো দিব, তো সেইমতে মই কামখিনি কৰিবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ বাবেই লৈ আহোঁ ভিডিঅ'বোৰ, গতিকে আপোনালোকৰ অপিনিয়নটো খুবেই প্ৰয়োজন মোৰ কাৰণে। মই এনেকৈ হাতেৰে বনোৱা, ফেব্ৰিক কৰা বা এমব্ৰইডাৰী কৰা এইবোৰ কাম, যিবোৰ কাম আমি হাতেৰে কৰোঁ দেই, সেইবোৰ কাম কৰি ভাল পাওঁ। আৰু সেইবোৰ কামৰ লগত আচলতে আমাৰ আৱেগ জড়িত হৈ থাকে। আমি বহুত হেঁপাহেৰে কামখিনি কৰোঁ, গতিকে পিন্ধিলেও ভাল লাগে আৰু কৰিও ভাল লাগে, নহয়নে? আৰু এইখিনি আউটলাইনখিনি কৰি লৈছোঁ ব্লেক কালাৰেৰে, যিহেতু কালাৰটো লাইট গ্ৰীণ কালাৰ আৰু অৰেঞ্জ কালাৰেৰে ফুলপাহ কৰা হৈছে, গতিকে অকণমান হাইলাইট কৰিবৰ কাৰণে আউটলাইনটো মই ব্লেক কালাৰ ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত 000 ব্ৰাছডালৰ সহায়েৰে আউটলাইনখিনি কৰিছোঁ। অকণমান মিহি হয় কৰিবলৈ, তথাপিও যিহেতু ৰাতি কৰিছোঁ ভিডিঅ'টোৰ কোৱালিটি বৰ বিশেষ এটা ভাল হোৱা নাই বাৰু। এইবাৰ ফুল কেনেকুৱা হৈছে জনাব। বৰ বিশেষ ভাল নহয়, কৈছোঁ নহয়, আৰ্ট কৰিবলৈ নাজানো বৰ বিশেষ। তো যিখিনি পাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈ চেষ্টা কৰিছোঁ।
লগতে মই ইয়াত অকণমান এপ্লিক ৱৰ্কো কৰিছোঁ। এইখিনি আচলতে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ, গতিকে দেখুওৱা নহ'ল আপোনালোকক। এইটো কাপোৰৰ পৰা এপ্লিক তৈয়াৰ কৰি লৈছিলোঁ, চিল্ক কাপোৰৰ পৰা। তাৰপিছত সেইটো লগাই দিছোঁ পাতখিলাৰ আকৃতিত, আৰু 3D আউটলাইনাৰ ব্যৱহাৰ কৰিছোঁ তাত। গ্লিটাৰ যিটো আউটলাইনাৰ আছে, এইটো অকণমান চাইন এটা অহাৰ কাৰণে তেনেকৈ পাতকেইখিলা দিছোঁ। আৰু বুকুত 4 ফুল দিয়া হৈছে, মানে গোটেই গাটোত, আৰু হাতত 2টা ফুল দিয়া হৈছে। গতিকে এইটো কুৰ্তিটোৰ আউটকামটো কেনেকুৱা লাগিছে জনাব। আৰু আগতে একেবাৰে চিম্পুল আছিল, একোৱেই নাছিল। এতিয়া অকণমান মোৰ বোধহয়তো ভালেই হৈছে। আপোনালোকে জনাব কেনেকুৱা পাইছে। আৰু নতুন ভিডিঅ' এটিৰ লৈ আহিম আপোনালোকৰ মাজলৈ, কেনেকুৱা পাই জনাব। পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। জয় মহাকাল।